शरणं जानकी শক্তিপীঠ মা কামাখ্যা দেৱালয়ৰ পৰা আপোনালোক সকলোকে নমস্কাৰ। আজিৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিম কিদৰে বিনামূলীয়াভাৱে আপোনালোকে কম সময়তে মা কামাখ্যাৰ দৰ্শন কৰিব পাৰিব। মা কামাখ্যাক দৰ্শন কৰিবলৈ প্ৰতিদিনে অগণন ভক্ত আহে, কিন্তু আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠ লোক অথবা আপোনাৰ শিশুটিক লৈ কম সময়তে কেনেদৰেনো আপোনালোকে দৰ্শন কৰিব পাৰিব তাৰে আজি কিছু কথা ক'ম। আজি ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। এতিয়া সময় ৰাতিপুৱাৰ প্ৰায় 6:30 মান বাজিছে। ভাবিছিলোঁ যে ইয়াতকৈও সোনকালে আহিম, কিন্তু নহয়, মোৰ বেড লাক, ৰাতিপুৱা এজাক বৰষুণ আহিল, সেইকাৰণেহে কিছু সময় দেৰি হ'ল। হ'লেও যি কি নহওক, বৰষুণ যাক এৰিল সেয়া মোৰ ভাগ্য, সেয়েহে আকৌ মোৰ যাত্ৰা আৰম্ভ কৰিব পাৰিলোঁ মই। আৰু এইখন হৈছে মালিগাঁৱৰ নতুন ফ্লাইঅভাৰ, আৰু ফ্লাইঅভাৰৰ দুয়ো কাষে ইমান ধুনীয়াকৈ ছবিবোৰ অঁকা আছে, দেখিয়ে ভাল লাগিছে। কথা এটা মন কৰিছেনে? যান জঁট একেবাৰে নাই, হ'বই বা কিয়, ৰাতিপুৱাৰ যিহেতু সময় আৰু বতৰ যিহেতু ডাৱৰীয়া, কুঁৱলীৰ দৰে অকণমান ঠাণ্ডা ঠাণ্ডা এটা অনুভৱো আছিল। সন্মুখত নীলাচল পাহাৰ, কামাখ্যা দেৱালয়ৰ ওচৰ পাইছোহি। আৰু এইখিনিতে মই প্ৰথম কথাটো আপোনালোকক ক'বলৈ লৈছোঁ, সেয়া হৈছে আপোনালোকে যদি বিনামূলীয়াভাৱে আৰু কম সময়তে দৰ্শন কৰিম বুলি ভাবে, তেনেহ'লে মা কামাখ্যা দেৱালয়লৈ যিমান সম্ভৱ হয় আপুনি ৰাতিপুৱা সোনকালে যাবলৈ চেষ্টা কৰিব। যদিহে আপুনি 5 বজামানত গৈ পায়, তেনেহ'লে আৰু বেছি ভাল, কাৰণ ৰাতিপুৱাৰ সময়ত ভক্তৰ ভিৰ একেবাৰে কম থাকে। আৰু আপোনালোকৰ সৈতে কথা কৈ কৈ আহি পালোঁ মন্দিৰৰ মূল গেট। আৰু ৰাস্তাটো ইমান ধুনীয়াকৈ শান্ত এটা পৰিৱেশ হৈ আছিল, ৰাতিপুৱাৰ সময় সঁচাকৈ ভাল লগা এটা পৰিৱেশ। আৰু ইয়াৰ প্ৰথমতে আমি পাইছোঁ গণেশ মন্দিৰ। আৰু গণেশ মন্দিৰৰ এই ৰাস্তাটোৰে ওপৰলৈ বোলে খোজকাঢ়ি যাব পাৰি। কথাটো সঁচা হয়নে? আপোনালোকে যদি জানে মোক জনাবচোন। পূজা সামগ্ৰীৰ যিবোৰ দোকান আছে দেখিছেনে আপোনালোকে, তাত দোকানীবোৰহে আছিলে, ভক্ত তেতিয়া সিমান নাছিলে, কাৰণ যিহেতু ৰাতিপুৱাৰ সময় ভক্তৰ ভিৰ একেবাৰে কম থাকে। সেয়েহে সোনকালে আহিলে বয়োজ্যেষ্ঠ লোক বা কেঁচুৱাও থাকে, কোনো অসুবিধাৰ সৃষ্টি নহয়, কাৰণ আপুনি কম সময়তে ধুনীয়াকৈ দৰ্শন কৰিব পাৰে। আৰু ওপৰলৈ গৈ এইদৰে দেখিব জেনেৰেল কিউ কুপন কাউণ্টাৰ। বিনামূলীয়া যি দৰ্শনৰ লাইন থাকে তাৰ বাবে এই ঠাইডোখৰতে টিকেটৰ ব্যৱস্থা কৰা হৈছে, আৰু এনেদৰে আপোনালোকে টিকেট ল'ব লাগিব। যিহেতু ৰাতিপুৱাৰ সময় মানুহ নাছিলে, সেয়েহে মই ধুনীয়াকৈ লাইনত থাকিব লগা নহ'ল আৰু টিকেট ল'ব পাৰিলোঁ। প্ৰতিমাহে নহ'লেও মই প্ৰায় চেষ্টা কৰোঁ যে মাৰ দৰ্শন এইদৰে কৰিব পাৰোঁ। আৰু মোৰ বাওঁফালে দেখুওৱা এই ঘৰটোতে কুপন দিয়া হয় খিচিৰি ভোগৰ বাবে, আৰু সোঁফালে ইয়াত খুওৱাৰ ব্যৱস্থা কৰা হয় ভক্তসকলক। মানে যাক বৰষুণৰ পাছতো যে মা কামাখ্যাৰ দৰ্শন কৰিব আহিব পাৰিলোঁ, তাৰ বাবে মনত খুবেই বেছি ভাল লাগিছে। দৰাচলতে আগতে বিনামূলীয়া লাইনৰ বাবে কোনো কুপনৰ ব্যৱস্থা নাছিলে, কিন্তু এই নিয়ম নতুনকৈ কৰা হৈছে। সেইকাৰণে আপোনালোকে চেষ্টা কৰিব যাতে আপোনালোকে গৈয়ে প্ৰথমে টিকেট কালেক্ট কৰি লয়। ইতিমধ্যে মই কৈছোঁৱে, ৰাতিপুৱাৰ ভাগত যিহেতু ভক্তৰ ভিৰ একেবাৰে কম থাকে। আৰু এয়া মন্দিৰৰ বাহিৰৰ দৃশ্য। এইখিনি সময়ত ভক্তৰ ভিৰ খুবেই কম থাকে, সেয়েহে মন্দিৰ দৰ্শন কৰিবলৈ উপযুক্ত সময়। আৰু ময়ো বেছি দেৰি নকৰি গ'লোঁ জেনেৰেল লাইনৰ ফালে, অৰ্থাৎ বিনামূলীয়া লাইন। আৰু বিনামূলীয়া লাইনত গৈহে দেখিলোঁ যে তাত বহুখিনি মানুহ আছিলে, কিন্তু বহুত বেছি ভিৰ নাছিলে। আৰু মই লোৱা কুপন দুটা তাতে এণ্ট্ৰি কৰাই ল'লোঁ। আৰু এইদৰে 3টা ঘৰ আছে, যিসকল নাজানে সেইসকলক কৈছোঁ মই, 3টা ঘৰ আছে। আপুনি লাইনত থাকিবৰ বাবে ধুনীয়াকৈ আপোনালোকে তাতে বহিব পাৰে। এইদৰে আসনৰ ব্যৱস্থা কৰা হৈছে, 1, 2 আৰু 3 তেনেকৈ নম্বৰ ৱাইজ থাকে। তাৰ পাছতে আপোনালোকে এই কাষৰ যিটো লাইন থাকে ন, দীঘলীয়া এটা লাইন, তালৈকে আপোনালোকে যাব লাগে। তো তেনেদৰে আমি বহিলোঁ, বহাই থৈছিলে কিছু সময়, বহুত বেছি মানুহ নাছিলে, খুব বেছি চাগে 60-70জন মানুহ হ'ব তেতিয়া সেইখিনি সময়ত। তাৰপাছত এইদৰে লাইনত আগবাঢ়ি গ'লোঁ। আৰু এইখিনিতে এটা কথা কৈ থওঁ, মই বিশেষ ভিডিঅ' আগলৈকে কৰিব নোৱাৰিলোঁ, কাৰণ যিহেতু গৰ্ভগৃহৰ ওচৰত, গৰ্ভগৃহৰ পুৱাৰ এইখিনিৰ পৰা আপোনালোকে ভিডিঅ' কৰাৰ কোনো এলাউড নাথাকে, কেমেৰা এলাউড নহয়, সেইকাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। সেয়েহে আপোনালোকক কথাখিনি যিমান পাৰোঁ মই জনাই গৈছোঁ। আৰু এইদৰে আপোনালোকে যদি ৰাতিপুৱা সোনকালে যায়, তাৰপাছত আপোনালোকে বেছি সময় নোৰোৱাকৈ, বেছি সময় লাইনত নথকাকৈ আপোনালোকে সুন্দৰভাৱে দৰ্শন কৰিব পাৰে। আৰু মোৰো বেছি সময় নালাগিল। ভাবিছিলোঁ যে মাৰ দৰ্শন কৰাৰ পাছতো আপোনালোকক ভিডিঅ' কিছুমান দেখাম, কিছুমান কথা ক'ম, কিন্তু মোৰ বেড লাক, আকৌ বৰষুণ আহিল। দেখিছেনে, কিছুমান ষ্টুডেণ্ট আহিছিলে বাহিৰৰ পৰা, তেওঁলোকে ইমান ধুনীয়াকৈ ভজন গাইছে। মন্দিৰৰ গৰ্ভগৃহ প্ৰায় পাওঁ হৈছে, ইয়াৰ পৰা ফটো ভিডিঅ' একোৱে এলাউড নাথাকে। মোৰ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ চাই কেনেকুৱা লাগিল মোক জনাবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।